জীৱনৰ শেষ মুহূৰ্তলৈকে বিভিন্ন চৰিত্ৰক জীৱন্ত কৰি জীৱন নাটৰ সামৰণি মাৰি চিৰদিনৰ বাবে আমাৰ মাজৰ পৰা গুচি গ'ল অতি জনপ্ৰিয় প্ৰবীণ অভিনেতা শ্ৰদ্ধাৰ নিপন গোস্বামী। অভিনয়কে নিজৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যৰূপে গ্ৰহণ কৰা নিপন গোস্বামী অতি কম বয়সতে চিনেমাৰ সৈতে জড়িত হৈ পৰিছিল। মাথো 12 বছৰ বয়সতে 1957 চনত তেওঁৰ দেউতাক চন্দ্ৰধৰ গোস্বামীয়ে নাম ভূমিকাত অভিনয় কৰা পিয়লি ফুকন নামৰ ছবিখনত নিপন গোস্বামীয়ে প্ৰথমবাৰৰ বাবে কেমেৰাৰ সৈতে মুখামুখি হয়। তাৰ আগতে তেওঁ 9 বছৰ বয়সত স্কুলত তেওঁৰ বন্ধু সেইজনৰ সৈতে লাচিত বৰফুকন নামৰ নাটকখনেৰে অভিনয়ৰ পাতনি মেলিছিল। তেজপুৰ চহৰত জন্মগ্ৰহণ কৰা নিপন গোস্বামীয়ে তেজপুৰতে স্কুল আৰু কলেজৰ শিক্ষা সমাপ্ত কৰি ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অফ ইণ্ডিয়া পুনেত নামভৰ্তিৰ বাছনিৰ বাবে কলিকতালৈ গৈ ইণ্টাৰভিউ দিয়ে। তাৰপিছত 1965 চনত ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অফ ইণ্ডিয়াত ফিল্ম অভিনয়ৰ শিক্ষা ল'বৰ বাবে তেওঁ পুনেলৈ গুচি যায়। TII তেওঁৰ সহপাঠী আছিল বলিউডৰ শ্ব'মেন সুভাষ ঘাই, অভিনেতা শত্ৰুঘ্ন সিনহা, নবীন নিশ্চল আদি। ডেণ্ডি আৰু জয়া ভাদুৰী আছিল তেওঁৰ কনিষ্ঠ। পুনেত পঢ়ি থাকোঁতেই পৰিচালক অমৰ পাঠকে তেওঁৰ ছবি সংগ্ৰামত নায়কৰ ভূমিকাত অভিনয় কৰিবৰ বাবে তেওঁক আমন্ত্ৰণ জনায়। সেই মৰ্মে নিপন গোস্বামীয়ে সংগ্ৰাম নামৰ ছবিখনত প্ৰথমবাৰৰ বাবে নায়কৰ চৰিত্ৰত ভুমুকি মাৰে। সংগ্ৰাম এখন হিট ছবি আছিল। তাৰপিছত 1969 চনত বৰজেন বৰুৱাই পৰিচালনা কৰা ডক্টৰ বেজবৰুৱা নামৰ ছবিখনত নিপন গোস্বামীয়ে পুনৰ নায়কৰ চৰিত্ৰত অভিনয় কৰে। ডক্টৰ বেজবৰুৱা ছবিখন ব্লকবাষ্টাৰ হিট হোৱাৰ পিছত নিপন গোস্বামী হৈ যায় অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ ছুপাৰষ্টাৰ। তাৰপিছত তেওঁ ইকনৰ পিছত সেইখন হিট ছবি দৰ্শকক উপহাৰ দিয়ে। 1981 চনত মুক্তি লাভ কৰা আজলি নবৌ ছবিৰ পৰা তেওঁ চৰিত্ৰ অভিনেতা ৰূপে অভিনয় কৰিবলৈ আৰম্ভ কৰে। তেনেকৈ তেওঁ একোখনতকৈ অধিক বোলছবিত অভিনয় কৰে। 2022 চনৰ লংকাকাণ্ড আৰু মুক্তিৰ অপেক্ষাত থকা ডক্টৰ বেজবৰুৱা 2 তেওঁৰ শেষ ছবি আছিল। অসমীয়া চিনেমাৰ বাহিৰেও তেওঁ হিন্দী ছবি দো আনজানে, জাগ্গু, দো ভাই, বিৰুদ্ধি, কালচান্দিয়া, দমন আদিত সৰু চৰিত্ৰত অভিনয় কৰিছিল। চিনেমাৰ উপৰিও তেখেত নাটক আৰু থিয়েটাৰৰ সৈতে সদায় জড়িত আছিল। জনপ্ৰিয় উপন্যাসৰ আধাৰত ৰচিত নাটক অসীমত যাৰ হেৰাল সীমাত তেওঁ চন্দনৰ চৰিত্ৰত অভিনয় কৰিছিল। 2021 চনত তেখেতক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া বঁটাৰে সন্মানিত কৰা হৈছে। ওৰে জীৱন অভিনয় কৰি পাৰ কৰা চিৰসেউজ অভিনেতা নিপন গোস্বামী 27 অক্টোবৰ 2022 চনত 80 বছৰ বয়সত জীৱনৰ মায়া এৰি চিৰদিনৰ বাবে এই সংসাৰৰ পৰা গুচি যায়। এই ভিডিঅ'ৰ জৰিয়তে তেখেতলৈ জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি।